পূজাৰ আগদিন অৱস্থা জুইৰ পকাঙাঠাৰ ওপৰত ভক্তসকলে এয়া নৃত্য প্ৰদৰ্শন কৰিছে। কেনেকুৱা এটা ভয়ানক দৃশ্য ভাবিলেই মানে ভাবিব নোৱাৰি আৰু এনেকুৱা এটা দৃশ্য আপোনালোকে নিজ চকুৰে দেখিলে গম পাব কেনেকুৱা এটা পৰিস্থিতি। এয়া সকলো ভক্তসকলে নাচিছে পকা জুইৰ আঙাঠাৰ ওপৰত। এই পূজা চৰক পূজা বুলি কোৱা হয়। প্ৰতি বছৰে চ'ত মাহৰ শেষৰ দুমাহী দিনা আৰু বহাগ মাহৰ দুমাহী দিনা হয় এই পূজা। আৰু এয়া চৰক গৰম বুলি কয় সেই কাঠডাল এই গছডাল। আৰু প্ৰতি যিদিনা পূজা হ'ব তাৰ আগদিনাখন এইটো পূজা শেষত উটুৱাই দিয়া হয়। আৰু পূজা আগদিনাখন তামোল পাণ দি নৈৰ পৰা মতা হয় আৰু আহি যায়। তেওঁ নিজে এটা ঐশ্বৰিক শক্তি আছে বুলি কয়। সঁচাকৈ ভাবিলে আচৰিত লাগে। চাৰিওফালে ইমান মানুহ চাওকচোন, চাৰিওফালে মানুহ জাতি বৰ্ণ ধৰ্ম সকলোৱে আহিছে ইয়াত এই পূজাথলীলৈ। আৰু এই পূজাথলীলৈ আহিলে মানুহৰ বেমাৰ আজাৰ দুখ বিপদ সকলো নাইকিয়া হয়। সেই দেহ মানে ঐশ্বৰিক শক্তি আছে বুলি কৈছে, সেয়েহে মানুহবোৰ আহিছে, আমিও আহিছোঁ। তাকে আপোনালোকৰ লগত দেখাইছোঁ, শেষলৈকে চাই থাকক। এয়া এতিয়া চৰ গড়ডাল এই খুটাত ইয়াত পুতিব চাৰিওফালে মজবুতকৈ। আৰু চাৰিডাল বাঁহেৰে লাঠি এনেকুৱা চাই থাকক আপোনালোকে। তাত ভক্তসকলে কেনেকৈ উৰিব, একদম চৰাই নিচিনাকৈ উৰি যায়। এই চকুৰে দেখিছে একদম পিঠিত এই ডাঙৰ ডাঙৰ লোহাৰ বৰশী পিঠিৰ ছালত লগাই দিয়ে আৰু উৰি ফুৰে। এইয়া পোতাটো সোমাবলৈ আৰম্ভ হৈছে। আৰু ইয়াত ফল মূলো ছটিওৱা হয়। যিসকলে এই ফল মূল হাতত ধৰিব পাৰে তেওঁলোকেও এইটো খুব ভাল বুলি কৈছে। আমিও চেষ্টা কৰিলোঁ কিন্তু আমি ফল মূল ধৰিব নোৱাৰিলোঁ। চাই থাকক শেষলৈকে কেনেকুৱা এটা দৃশ্য। মানুহে কেনেকৈ এই মানুহবিলাকে যিবিলাকে ভক্ত সেইসকলে এমাহমান ব্ৰতত থাকে, এসাঁজ খায়, নিজে ৰান্ধি খায়, বহুত নিয়ম পালন কৰে। আৰু ফুটাৰ লগে লগে চাই থাকিব আপোনালোকে কেনেকৈ চৰাইৰ দৰে উৰিব, বৰশীত পিঠিত বৰশী লগাই দিয়ে। আৰু খুটাটোৰ গুৰিত পূজা অৰ্চনা কৰা হয়। বহুত ধূপ চাকিৰে সকলোৱে আৰতি কৰিছে ভালকৈ যাতে কামটো হয়। আৰু অলপ হ'লে উঠি যাব।
বহু চেষ্টাৰ ফলত নিৰ্দিষ্ট ঠাইত খুঁটাটো স্থাপন কৰিব পৰা হ'ল। নিদিব এতিয়া যিসকল ভক্ত সেইসকলে পিঠিত বৰশী লৈ চৰাইদেউ উৰিবলৈ আহি আছে, তেওঁলোকক ধূপ ধূনা চাকিৰে আৰতি কৰি আদৰি অনা হৈছে। এয়া এতিয়া ভক্তসকলে পিঠিত বৰশী লৈ উৰিবলৈ চেষ্টা কৰিছে আৰু উৰাৰ আগতে তেওঁলোকে মানে ৰাইজসকললৈ ফল মূল বিতৰণকৈ দলিয়াই এনেকৈ যিসকলে ধৰিব পাৰে খুব ভাগ্য ভাল বুলি কয়। আমি অৱশ্যে ধৰিব নোৱাৰিলোঁ আৰু। ইয়াত পূজাৰ লগতে এখন ডাঙৰ মেলা বহে, বহুত বিভিন্ন ধৰণৰ বস্তু আছে। য'ত মেলা পূজা হয় তাত মেলা হয় আৰু আপোনালোকে দেখিছে। ইয়াত তেনেধৰণে যিকোনো বস্তু ইয়াত পোৱা যায়। গতিকে দেখুৱালোঁ আৰু আপোনালোকৰ মাজত। আৰু এই পূজাখনেই হৈছে চৰক পূজা। সঁচাকৈ বহুত মহান, মানে দেখিলে আচৰিত লাগিব। আপোনালোকে এবাৰ বাচ্চা হলে বেলেগ বাদ দে। इतनी मजा लगी ना। ये देखो फ्लावर्स, देखो ये बैलून्स है, तो पे चिल्ला रही है। কি আচৰিত, কি মহান। তেওঁলোকে পিঠিত বৰশী ইমান জোঙা বৰশী সোমাই দিয়াৰ পিছতো তেজ অলপো নোলায়, অলপো বিষ অনুভৱ নকৰে, চিঞৰ এটা নেমাৰে। আপোনালোকে সঁচাকৈ এবাৰ হ'লেও চাবলৈ আহিব। মানে কি দৃশ্য অপূৰ্ব, কি মহান ঐশ্বৰিক শক্তি। এতিয়া মই পূজাৰ স্থলীৰ পৰা গৈ আছোঁ ঘৰলৈ, আৰু সঁচাকৈ কেনেকুৱা ভাবিব নোৱাৰা এটা দৃশ্য। কেনেকুৱা নৃত্য কৰি দেখিলে না আপোনালোকে।
নিজৰ পিঠিতে একদম পূৰা বৰশী লগাই দিছে আৰু পূৰা উলমিছে আৰু পূৰা নাচিছে আৰু বহুত মানুহ অজস্ৰ মানুহ ভৰি দিবলৈ ঠাই নাই আৰু যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ আহিব যদিহে ভাল লাগে লাইক কমেণ্ট নকৰে ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ আৰু ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুত ধন্যবাদ আজিলৈ আহিলোঁ।